Hello everyone and Singapore আৰু এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছো লাষ্ট ব্লগটো যেহেতু মই ক্লাউড ফৰেষ্ট দেখাই আছিলো গাৰ্ডেনছ বাই দ্য বেত থকা আৰু এটো কন্টিনিউড ভিডিও হয় হেতু ভিডিও বহুত দীঘলীয়া হৈ গৈছিল হেকাৰণে আপোনালোকক অকল ক্লাউড ফৰেষ্টে দেখুৱালো আৰু এতিয়া গৈ আছো তাৰ পিছতে ফ্লাৱাৰ ডোমলে গতিকে হেকাৰণে মই দুটা ভিডিও বনাই দিলো আৰু আজিৰ ভিডিওটোত আপোনালোকক ফ্লাৱাৰ ডোমে দেখাম লাষ্ট ব্লগটো আপোনালোকে চাইছে যদি এনজয় কৰিলে বুলি আশা ৰাখিলো বলক তেন্তে ব্লগটো আৰম্ভ কৰো আৰু এয়া আমি ফ্লাৱাৰ ডোমত সোমালো আৰু যেহেতু ক্ৰিসমাস টাইম আছিল আমি যেতিয়া গৈছিলো গতিকে চাৰিওফালে একদম ক্ৰিসমাস ফিলিং আৰু ইয়াতে আহি বহুতে বেছি ভাল লাগিছে ক্লাউড ফৰেষ্টটো আপোনালোকে চাইছে যদি ভিডিওটো তেনেহলে গম পাব তাৰ এক্সপেৰিয়েন্সটো কেনেকুৱা আৰু এটো এটা টোটালি ডিফাৰেন্ট এক্সপেৰিয়েন্স ইয়াতে চাৰিওফালে ফুল আৰু তাৰে মাজতে ক্ৰিসমাসৰ কাৰণে চাৰিওফালে ডেকোৰেশনছ মই যিমানখিনি পাৰো ভিডিওটোত কভাৰ কৰিম ভাল ভাল যোনখিনি দেখাব লগা ঠাই আছে সেইখিনি আশা ৰাখিলো আপোনালোকে চাই ভাল পাব আৰু চাই থাকিব ভিডিওটো ইমানে বেছি ধুনিয়া পৰিবেশ চাৰিওফালে একদম কালাৰফুল গছ-গছনিৰ মাজত হেকাৰণে বেছি কথা ক'বলৈ মনে যোৱা নাই আপোনালোকক মই ইয়াৰে বিউটিটোৱে দেখুৱাই আছো আৰু ক্ৰিসমাসৰ কাৰণে চাৰিওফালে বহুত ধুনিয়াকৈ সজাই থৈছে ৰেইনডিয়াৰ আছে আৰু গিফটছ আছে বাকি ক্ৰিসমাস ট্ৰিটোতো ধুনিয়াকৈ সজাইছে এয়া চাওক যেহেতু ইয়াতে এইখিনি সময়ত গৰম কিন্তু ইয়াৰে ভিতৰত সেন্ট্ৰেলি এসি আছে হেকাৰণে আৰামে লাগিছে আৰু এইবোৰ হিউম্যান স্ট্যাচুবোৰ ইমান ধুনিয়াকৈ 3D ইফেক্টত বনোৱা আছে আৰু ফুলবোৰৰ কথা কিনো কম চাৰিওফালে কালাৰফুল বিৰাতে ধুনিয়াকৈ তেওঁলোকে মেইনটেইন কৰিছে আৰু তাৰে পিছত এইবোৰ গছ-গছনিৰ মাজেৰে খুসকাহি গৈ যিমানখিনি ভাগৰ লাগিছিলে ইয়াৰে বিউটিটো দেখিয়ে গোটেইখিনি নোহোৱা হৈ গ'ল সো আপোনালোকে এনজয় কৰক
আপোনালোক সকলোকে মে মাহৰ একদম গৰম গৰম দিনকেইটাত ডিচেম্বৰ মাহৰ খ্ৰীষ্টমাছ ফিলিং দি দিছোঁ চাই ভাল পালে বুলি আশা ৰাখিলোঁ আৰু বেছি কথা মই কোৱা নাই এইটো ব্লগত কাৰণ কি যিহেতু ইমানেই ধুনীয়া চাৰিওফালে মানে চালে চাই থাকিবলৈ মন যায় সেইকাৰণে মই এনজয় কৰিছোঁ আৰু আপোনালোকক ভিডিঅ'ই দেখাইছোঁ আপোনালোকেও ভিডিঅ'টো চাই পেলাই এনজয় কৰিবলৈ আৰু ফুলবোৰ চাওক চাৰিওফালে ইমান কালাৰফুল ইমানেই বেছি ধুনীয়া আৰু এইকেইটা ছানফ্লাৱাৰকেইটা চাওক ইমান বেছি মৰম লাগিছে আৰু বহুত ধুনীয়াকৈ তেওঁলোকে মেইনটেইন কৰিছে ক'তো একো ধূলি বালি একো নাই বিৰাট বেছি ভাল লাগিছে আৰু যোনবোৰে গাৰ্ডেন ফ্লাৱাৰ এইবোৰ কৰি চখ আছে যোনে ভাল পায় তেওঁলোকেতো আহি বিৰাটেই ভাল পাব ইয়াত আৰু এইবিলাক চখ মুঠতে আপোনালোকে কোনোফালে একো বেয়া দেখাই নাপায় চাৰিওফালে বিৰাটেই ধুনীয়া আৰু চাই মেলি আমাৰ বিৰাটেই ভোক লাগিছিল চ' আমি ফাইনেলি ফ্লাৱাৰডোম চাই মেলি ওলালোঁ আৰু এতিয়া গৈ আছোঁ পেট পূজা কৰিবলৈ আৰু ওলাই ইয়াতে আছিলে ষ্টাৰবাক্স আৰু মেকড'নাল্ডছ চ' আমি চুজ কৰিলোঁ মেকড'নাল্ডছখনেই আৰু ইয়াতে ভিতৰতো বহুত ভিৰ আছিলে আৰু যিহেতু ছেল্ফ অৰ্ডাৰ কৰিবই লাগে মই গুৱাহাটীৰ মেকড'নাল্ডছখনৰ আপোনালোকক দেখাইছিলোঁ কেইদিনমান আগতে ব্লগ আৰু এইটো হৈছে ছিংগাপুৰৰ ব্লগ ইয়াতে আমি খাইছিলোঁ গুৱাহাটীখন পিছত যোৱা হৈছিল বাৰু আৰু আমি এনেকৈ বাৰ্গাৰ ফ্ৰেঞ্চ ফ্ৰাই কোল্ড ড্ৰিংকছ তেনেকৈ লৈ মেলি খাই ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া ফাইনেলি গৈ আছোঁ ঘৰলৈ আৰু যিহেতু দিনে পোহৰে হৈ থকা নিচিনা লাগিছে কিন্তু এতিয়া আবেলি 5:30মান বাজিছিল সেইখিনি সময়ত তাত আৰু যিহেতু মেৰিনা বে চেন্সতে আটাইখিনি বস্তু আছে চাব লগা এট্ৰেক্টিভ ঠাইখিনি আৰু বহুত বেছি বৰষুণ দিলে হঠাতে ইয়াত এনেও ৱেডাৰ ৰিপৰ্টত কৈ আছিলে আৰু বৰষুণ দিব বুলি আৰু চাওক ইমান ধুনীয়াকৈ এনেকৈ বনাই থোৱা আছে আৰু এইখনেই হৈছে মেৰিনা বে চেন্স ফেমাছ হোটেলখন আৰু আমি গৈ আছোঁ এতিয়া ঘৰলৈ বৰষুণ দিয়াৰ কাৰণে অকণমান ৰৈ দিছিলোঁ আমি পুৰা তিতিলোঁ বৰষুণত আৰু যোৱা কথা আছিলে ক'ৰবাত এতিয়া চাওঁ কি কৰোঁ বেছি বৰষুণ দি থাকিলে ঘৰলৈ যাম আকৌ আবেলি ওলাই আহিম আৰু বৰষুণটো যদি ঠিক হৈ যায় তেতিয়াহ'লে থাকিম অকণমান যিহেতু বৰষুণ দিয়ে আছে চ' আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ ব'লক গৈ থাকোঁ আকৌ আমি MRTতে যাম মানে মেচিনটো ইমান ধুনীয়া চাওক চ' এতিয়া আমি গৈ আছোঁ ঘৰ তাৰপিছত একেবাৰে আবেলি আকৌ ওলাম ব্লগটো মই এণ্ড নকৰোঁ ইয়াতে চাই থাকিব আবেলি ক'ত যাওঁ চ' ফ্লাৱাৰডোমৰ পৰা আহি ঘৰ পাই আমি অকণমান ৰেষ্ট ল'লোঁ আৰু এতিয়া ৰাতি ওলাই গৈছোঁ ডিনাৰ কৰিবলৈ আৰু আমি গৈ আছোঁ চাইনাটাউন আমি মেট্ৰ'তে গ'লোঁ কিন্তু ইমান মেট্ৰ'খন দেখাই নাথাকিলোঁ আপোনালোকক আৰু চাওক চাইনাটাউনখন ইমান বেছি ধুনীয়া এইখিনি ঠাইকে চাইনাটাউন বুলি কয় একদম মিনি চাইনাত অহা নিচিনা লাগিছে ইয়াতে চাইনিজ ফুড পায় আৰু আমি এখন ৰেষ্টুৰেণ্টতে খাম আৰু ৰেষ্টুৰেণ্টখনৰ নাম আছিলে কিমচেং প্ৰনাউন্স কৰে নে কিমচেং নাজানো আৰু এইখন চাওক আমি এখন মেনু অৰ্ডাৰ দিছোঁ লিটাৰেলি মই একো বুজিয়ে পোৱা নাই কি অৰ্ডাৰ দিছোঁ দাদাই দিছে যিহেতু দাদাই জানিছিলে আমি লৈছিলোঁ ডাক ৰ'ষ্ট আৰু বহুতেই কিবাকিবি আছিলে নামবিলাকতো মই এতিয়া পাহৰিয়ে থাকিলোঁ আৰু চিকেন আছিলে স্কিউৱাৰ্ছ আৰু মই চপষ্টিকেৰে খাবলৈ ট্ৰাই কৰিলোঁ ইয়াতে মাছৰুম এগ এটা আছিলে যোনটো অমলেট টাইপৰ আছে আৰু ঢেৰ কিবাকিবি লৈছিলোঁ এয়া আছিলে চুপ লগতে চালাড আছিলে আমি লোৱা মেনুখনতো কি লিখা আছিলে মই একদম বুজিয়ে পোৱা নাছিলোঁ কিন্তু খানাটো বিৰাটেই টেষ্টি আছিলে একদম প্ৰপাৰ চাইনিজ প্লেটাৰ খাইছিলোঁ আৰু খাই বিৰাট ভাল লাগিলে এজনী ক্ৰিছা চাওক তাইও পূৰা এনজয় কৰি আছে আৰু ইফালে আছে বুমন চ' আমি ইয়াতে খাই লওঁ আৰু এয়া চাওক আমি লৈছিলোঁ কোকোনাট ৱাটাৰ আৰু ইয়াৰ ভিতৰত যোনটো কোকোনাট থাকে একদম মই কৈছোঁ আপোনালোকক ইমানেই য়াম আছিলে আৰু ৰেষ্টুৰেণ্টখনো অকণমান দেখুৱাই দিছোঁ যিহেতু বহুত দেৰি হৈছিলে আমি অহা সেইকাৰণে মানুহ কম আছিলে আৰু এইখনেই হৈছে ৰেষ্টুৰেণ্টখন কিমচেং প্ৰনাউন্স কৰে চাগে আৰু আমি খাই মেলি পেট পূজা কৰি পূৰা একদম হেভি হৈ গ'লোঁ পূৰা ঠিকছে খালোঁ আৰু ইফালে ৰিচাক চাওক যিহেতু এতিয়া আমি গৈ আছোঁ শ্বপিং কৰিবলৈ বৌয়ে কৈছে ইয়াতে গিফ্টছ আইটেম কিছুমান পায় ব'লক আপোনালোককো লৈ যাওঁ চাইনাটাউনলৈ আৰু দিওঁ মিনি চাইনা টুৰ
ইয়াৰে মাৰ্কেটৰ আৰু এইবোৰ চাওক গিফ্টৰ যোনবোৰ শ্বপ আছিলে গিফ্ট মাষ্টাৰ আছিলে এখন শ্বপখনৰ নাম বহুতখিনি বস্তু আছিলে বহুত কিউট বস্তু চাওক ছোৱালীৰ কাৰণেতো বহুতে ভাল আৰু ইয়াতে আমাৰ কঁঠালৰ নিচিনা অসমত যোনটো কঁঠাল থাকে তেনেকুৱা এবিধ ফল আছিলে চাওক কিন্তু কঁঠাল নাছিলে বহুতে বেছি স্মেল হয় সেইটোৰো আৰু এইবোৰ ইয়াৰে ফ্ৰুটছবোৰ ইয়াতে লিখা আছে $1 for $5 আৰু এখন শ্বপত গ'লোঁ য'ত মোৰ একদম বিৰাটে ভাল লাগিলে কিন্তু ইয়াৰে ক্ৰকাৰীবোৰ ল'বলৈ মন বহুত আছিলে কিন্তু নল'লোঁ যিহেতু লাগেজ বহুত বেছি হৈ যাব ৱেটো আছে যিহেতু আৰু চাইনা টাউনত আহি বহুত বেছি ভাল লাগিলে কিবা কিবি গিফ্ট কিনিলোঁ দোকানবোৰ বন্ধই হৈ গৈছিলে তাৰপিছতে আমি ঘৰলৈ উভতিলোঁ এতিয়া আকৌ আমি যাম MRTতে আমি আহি পালোঁ ঘৰ এতিয়া ৰাতি বাজিছে 12টা আৰু আমি চাইনাটাউন গ'লোঁ বিৰাট ভাল লাগিলে ওলাই আছা তুমি হাই আমি ক'ৰপৰা আহিলোঁ Chinatown. য়েছ আৰু আমি দিনটো ফুৰি পেলাই এতিয়া ইভিনিং আমি গ'লোঁ ডিনাৰ কৰিবলৈ চাইনাটাউনলৈ আৰু বিৰাটেই ধুনীয়া লাগিলে আৰু মই ভিডিঅ'টো এণ্ড কৰিব পাহৰি গ'লোঁ অৱস্থাই নাই দেখি চাগে গম পাইছে চ' কাইলৈ আকৌ এটা নতুন দিনত লগ পাম নতুন ব্লগ কৰিম টিল দেন বাই বাই এভৰিৱান গুড নাইট Good night, sleep tight.